নমস্কাৰ। আজি গৰম লাইভত এজন বিশেষ অতিথি আমাৰ মাজত উপস্থিত আছে। গৰম লাইভৰ তৰফৰ পৰা তেখেতক আমাৰ মঞ্চলৈ অভিনন্দন জনাইছোঁ। নমস্কাৰ। ৰাজীৱ কলিতা সৰ্ববিশেষজ্ঞ বুলি সকলোৱে জানে আৰু খুব ধুনীয়া ধুনীয়া গান গায়। আজি তেখেতৰ পৰা পোনপ্ৰথমে মই এটি গান শুনিব বিচাৰিম, সুন্দৰ এটি গান গাই দিয়কচোন। কি গান গায়? অনুপম দাৰ গান এটা গাই দিয়ক। অনুপম দা, হয়, প্ৰয়াস কৰিছোঁ গাব। অনামিকা খুলি কোৱানা তুমি কেনে আছা, অনামিকা বুজি নাপালা মোৰ মনৰ ভাষা, দেখিও নেদেখা কাষেদি গ'লে মাতিলেও নামাতা চকুলে চালে তথাপি তোমালৈ মনত পৰে, তথাপি তোমালৈ মনত পৰে অনামিকা। খুব সুন্দৰ হৈছে। বাৰু আপোনাৰ পৰিচয়? হয়, মই ৰাজীৱ কলিতা। মোৰ আমাৰ নাগদতে ঘৰ, ইয়াতে ঘৰ। আৰু আপোনাৰ গুৰুজন আছে? মোৰ গুৰু বুলিবলৈ মই আমাৰ মতিলাল ছাৰৰ নাম ক'ব লাগিব। তেখেতে যেতিয়া মোক গান শিকাইছিল, ক্লাছিকেল কৰিছিলোঁ মই ভোকেল মানে সেইটোৱে কৈছোঁ আৰু খুব ধুনীয়া গান গায়। আৰু এটা জুবিনদাৰ গান শুনিব পাৰিম নেকি? মায়াবিনী রাতের বুকুর দেখা পালো তোমার ছবি, ভাগি দিলা উপরে আহি হিয়ার সুন্দৰ, খুব সুন্দৰ গাইছে। আৰু বহুত কেইখন মঞ্চতো গান গাই দেখিছোঁ আপোনাৰ। হয় হয়, মঞ্চত গান গাইছোঁ। গোটেই মই এটাই কওঁ, ইয়াত সকলো আপোনালোকৰ গোটেইখিনি ৰাইজৰ সকলোৰে আশীৰ্বাদ লৈ মই আছোঁ। সুন্দৰ হৈছে। আৰু আপুনি যিখিনি সৰ্প বিশেষজ্ঞ বুলি আমাৰ এই অঞ্চলত সকলোৱে জানে, হয় হয়, এই সৰ্প সাপ কেনেকৈ ধৰাটো ক'ত শিকিলে আৰু ইয়াৰ কেনেকৈ গম পায় যে এইটো বিষাক্ত সাপ, এইটো বিষাক্ত নহয়? সাপৰ বিষয়ে ক'ব গ'লে এটা কথা হয়, সাপটো আমাৰ অসমত বা অল ইণ্ডিয়াত সাপে কামুৰি বহুত মানুহ আগত মৰিছে, কিন্তু আজিকালি মানুহ নমৰে সাপে কামুৰি। কিয় নমৰে? ওলাই গৈছে। হয়, কিন্তু এতিয়া সাপে কামুৰিলে মানুহ নমৰে। এতিয়া এণ্টিবায়'টিক ওলাইছে, সাপৰ গোটেইখিনি ঔষধ ইনজেকশ্যন গোটেইখিনি ওলাইছে এতিয়া। বাৰু আমাৰ এইখিনিত এটা কথা শুনি যাব, আপুনি কিবা মন্ত্ৰৰ জৰিয়তে সাপ ধৰে বুলি, সঁচা কথা নে মিছা কথা? এটা মন্ত্ৰ আছে বুলি কিবা তন্ত্ৰ মন্ত্ৰৰ দ্বাৰাই সাপটো ধৰে, তাৰ কাৰণে আপোনাক সাপে মানুহে কয় যে হাতত এইবিলাক মাৰিছোঁ মই, পিন্ধিছোঁ কিবা কিবি। হয়, এইটো আচলতে আমি হিন্দু ধৰ্মৰ মতে এডাল পিন্ধিছোঁ মানে মা দেউতাই দি থাকে, সেইটো পিন্ধিছোঁ কিবা এটা বিশ্বাস, আত্মবিশ্বাস লাগিব। ভগৱানক পূজা কৰোঁ, যিহেতুকে আত্মবিশ্বাস। যাদু মন্ত্ৰ মোৰ একো নাই ইয়াত। মেইন বস্তু হ'ল মই ট্ৰেইনিং লৈছিলোঁ। হয়, বনলা ফৰেষ্টত মই ট্ৰেইনিং লৈছিলোঁ গোৱাত। চ' তাৰপিছত ট্ৰেইনিং লৈ 3 বছৰ কোৰ্চ কৰিছোঁ মই এটা। সাপবিলাক তেতিয়াৰ পৰা মই চিনি পোৱা হৈছে, চিনাক্ত হৈছোঁ সাপৰ লগত। বিষাক্ত সাপ আৰু অবিষাক্ত সাপৰ মাজত ডিফাৰেঞ্চটো, পাৰ্থক্যটো কেনেকৈ চিনি পাম যে এইটো বিষাক্ত হয়, এইটো বিষাক্ত নহয়? এইটো মই এতিয়া আপোনাক ক'লে আপুনি গম নাপাব। তথাপিতো অকণমান যেনে ধৰক আমাৰ ইয়াতে ফেটি সাপ ওলাই, তাৰপিছত এইটো কোব্ৰা বুলি কয়। তাৰপিছত বিশেষকৈ ডাঙৰ কথা এটা আমাৰ অসমত ভুল কৰে মানুহে যে গলা সাপৰ বিষ নাই বুলি কয়। ত' গলা সাপৰ বহুত বিষ আছে, ইণ্ডিয়াত 10 নম্বৰত আছে, যাক নি ইংৰাজীত ব্ৰেণ্ডেড ক্ৰাইট বুলি কোৱা যায়। সেইটো বিষ আছে। তাৰপিছত কমন ক্ৰাইট বুলি এটা আছে, সেইটোৰ বিষ আছে। অলপতে এটা বাঙালীপাৰাৰ ওচৰত এটা সাপ ওলাইছিল, মই ধৰিব যাব নোৱাৰিলোঁ কাৰণ মই বহুত দূৰত আছিলোঁ। এইটো চালাজাৰা পিট ভাইপাৰ বুলি, সেইটো এটা ভাইপাৰ। এইটো ভূটানৰ পৰা নামি আহি এইবিলাক সাপ বহুত দূৰত আছিলোঁ। এইটো চালাজাৰা পিট ভাইপাৰ বুলি, সেইটো এটা ভাইপাৰ। এইটো ভূটানৰ পৰা নামি আহি এইবিলাক সাপ, এনেকুৱা ধৰণৰ কিছুমান সাপ আছে। আৰু বিশেষকৈ আমাৰ ইয়াত সাপে খুটিলে মানুহ
ঘপককৈ মৰি যায়, কাৰণ ভয়তে মৰে। ভয়ত মৰে। এটা অবিষাক্ত সাপে কামুৰিলেও ভয়ত মৰি যায় মানুহ, মানে ভয়ত। সাপে খুটিলে মানে ভয় খাব নালাগে। ভয় খাব নালাগে, সাপে খুটিলে কেতিয়াও ভয় খাব নালাগে। ডাইৰেক্ট ডক্তৰক দেখাব লাগে। ডক্তৰক দেখাব লাগে। তন্ত্ৰ মন্ত্ৰটো বিশ্বাস কৰিব তন্ত্ৰ নালাগে। মন্ত্ৰক যদি বিশ্বাস কৰে আপুনি, এতিয়া সেই মানুহজন কেতিয়াও ঘূৰাই নাপায়। মানে বহুত জেগাত দেখা পাইছোঁ আমাৰ ওচৰে পাঁজৰে, মানে বেজক লগাই ডক্তৰৰ তাত নিব লাগে, কিন্তু বেজক লগাই। এইটো শুদ্ধ কৰিছে নে ভুল? নাই, এইটোতো বহুত ডাঙৰ ভুল। এতিয়া আগৰ জেনেৰেশ্যনত আছিল সেইটো, আজি 20 বছৰ আগত তেনেকুৱা সময়ত আছিল বেজ মাতা কিবা কিবি, তো আজিকালি বেজ নহয়, আজিকালি ডক্তৰ। আৰু বেজক মাতিলে তো 100% মৰিবই, কাৰণ কোনো বৰ্তমান প্ৰমাণ নাই যে বেজে এইটো মানে ভেটি সাপ এটা কামোৰাৰ পিছত এজন বেজে ঠিক কৰিব নোৱাৰে। মানে বেজবিলাকে যিবিলাক ঠিক কৰা বুলি দাবী কৰে সেইবিলাক অবিষাক্ত সাপ, সেইবিলাক একচুৱেলি অবিষাক্ত সাপ আছে, য'ত নেকি বিষেই নাই, সেইবিলাক সাপ অবিষাক্ত আছে। ঠিক তেনেকুৱা আৰু সেইটো কাৰণে মই নিজাকৈ কওঁ এটা সাপে কামুৰিলে কেতিয়াও ভয় খাব নালাগে। পাৰিলে সাপটো চিনি পাব লাগে, পাৰিলে যদি পাৰে ধৰি লৈ তাক মেডিকেলত লৈ যাব লাগে, সেই সাপটো কি খাব, তেতিয়া ডক্তৰে অলপ সহজতে তাৰ ট্ৰিটমেণ্টটো ল'ব পাৰে। কিন্তু সাপটো ধৰিব সকলোৱে নোৱাৰে, সকলোৰে তথাপি মেডিকেল যোৱাটো জৰুৰী, মেডিকেলটো যাব লাগিব। আৰু সাপবিলাক আপুনি ধৰি ক'ত এৰি দিয়ে? ফৰেষ্টত গতাই দিওঁ। ফৰেষ্টত গতাই দিয়ে। এইটো খুব ভাল কাম কৰিছে। সাপ মাৰিব নালাগে, বহুতে সাপটো মাৰি পেলাই দেখাৰ লগে লগে। অলপ আগতে শুনা পালোঁ আপুনি কেঁকো সাপ এটা ধৰিছিল ওচৰত। কেঁকো সাপটো ধৰিও কেঁকো সাপটো একচুৱেলি এইবিলাক দুষ্প্ৰাপ্য প্ৰাণী হয়, এইটো ধৰি মই ফৰেষ্টতে গতাই দিছোঁ। ফৰেষ্টৰ লগত মই নিজেই গৈছোঁ, গৈ পেলাই তাক ধুনীয়াকৈ এৰি দিছোঁ। ধুনীয়া কাম কৰিছে। আমাৰ ফালৰ পৰা আপোনাক ধন্যবাদ জনালোঁ। বৰ বেছি আপোনাৰ সময় নষ্ট নকৰোঁ। ধন্যবাদ থাকিল আপোনাক ইমানখিনি সময় দিয়াৰ বাবে। আমাৰ গৰম লাইভৰ দৰ্শকসকলক কিবা ক'ব বিচাৰিব নেকি লাষ্টত? মই এটাই কওঁ, মোৰ এটা চেনেল আছে, ইউটিউব চেনেল ৰাজীৱ কলিতা স্নেকমেন। যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আপোনালোকে মোক আগবাঢ়ি যোৱাত সহায় কৰিব। আকৌ এবাৰ কৈছোঁ, ৰাজীৱ কলিতা স্নেকমেন বুলি মাৰিলে ইউটিউবত লিংকটো দি দিম, আৰু ফেচবুকতো ওপৰত দি দিম লিংকটো, টেনশ্যন ল'ব নালাগে। আমাৰ দৰ্শকসকলেও যেন ছাবস্ক্ৰাইব কৰি ৰাজীৱ দাক আগুৱাই যাবত সহায় কৰে। ধন্যবাদ। গৰম লাইভ চাই থাকিব সন্ধিয়া 7:30।